ঐ তোক কিন্তু মই মানিছোঁ দেই, সি তোক এতিয়ালৈকে ভাল পাওঁ বুলি কোৱাই নাই, তথাপিও তই তাৰ কাৰণে ইমানখিনি কৰি দিয়, সিহঁতৰ ঘৰত গৈ কাম কৰি দিয়, আৰু সি কোৱা প্ৰতিটো কথাই তই মানি ল। যদি তোক সি কেনেবাকৈ ভাল পাওঁ বুলি কয়, তেতিয়া তই কি কৰিবি একমাত্ৰ ভগৱানেহে জানে। আজিৰ দিনত এজন ভাল ল'ৰা পাবলৈ কপাল লাগিব, আৰু মই ভাল এজন ল'ৰা পাই গৈছোঁ, তাৰ বাবেতো অলপমান কষ্ট কৰিবই লাগিব। সেইবাবে তাৰ কাৰণে মই চব কামবোৰ কৰিব পাৰিম। ল'ৰাটো বাৰু ভালেই, কিন্তু সি যে তোক সহজে ভাল পাব সেই কথাটো মই ক'ব নোৱাৰিম। তাৰ মৰম পাবলৈ অলপতো কষ্ট কৰিবই লাগিব, আৰু যদি তই সেই মৰম পালি, তোতকৈ চাগে পৃথিৱীত আৰু সুখী কোনোৱে নহ'ব। ঐ শুনচোন, মই আজি তাৰ মাকৰ আগত কথা এটা সুধিলোঁ নহয়। কি কথা? মই সেইখন ঘৰৰ বোৱাৰী হ'ব পাৰিমনে নাই, আৰু যদি মই এইখন ঘৰৰ বোৱাৰী হৈ যাওঁ মাকে কি বুলি ভাবিব? মাকে কি ক'লে? মাকে কৈছে মোৰ নিচিনা এজনী ছোৱালী বোৱাৰী হিচাপে পালে মাক বহুত সুখী হ'ব। বা তোক মাকে এতিয়াই বোৱাৰী হিচাপে আদৰি ল'লেই?